and welcome back to our channel. আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে আমিও ভালে কুশলে আছো কিন্তু দৰ্শে আজি খুব দুষ্ট কৰিছে হয় না দৰ্শ কমনে আজি কি কৰিলা ওফো ওকে ঠিক আছে সো দৰ্শ না থাকে ঠিক আছে পাপা ওচৰত যোৱা দৰ্শ এতিয়া খেলিবলৈ গ'ল আৰু আপোনালোকেও সাকে ভাবিছে আজি কি কথা পাতিম সো আজি আপোনালোকক এখন ধুনিয়া জেগালৈ লৈ যাম এই জেগাটোৰ নাম হ'ল ক্যানকুন সো ক্যানকুন হ'ল মেক্সিকো দেশৰ এখন কোষ্টেল সিটি আৰু সিটিখন বিৰাট ধুনিয়া আমি তালৈ কোভিড হোৱা ঠিক আগে গৈছিলো আৰু গৈ খুব ভাল লাগিলে সেইকাৰণে ভাবিলো যে আপোনালোককো আমাৰ এক্সপেৰিয়েন্সখিনি শেয়াৰ কৰো আৰু আশা কৰো আপোনালোকৰো যাতে চাই ভাল লাগে আৰু ইন ফিউচাৰ যদি যায় তালৈ খুব ভাল পাব সো তেনেহলে লেটস গো এতিয়া আমি ঘৰৰ পৰা ওলাইছো উবেৰত এয়াৰপোৰ্টলৈ সো আমাৰ ঘৰৰ পৰা এয়াৰপোৰ্ট খুব এটা বেছি দূৰ নহয় ইটস अराउंड ক'ব পাৰে 15 মিনিটছ মান লাগে সো বেছি দেৰি নাই গৈ পামে আৰু এফালে দৰ্শক দেখিছে খিৰকিৰ পৰা বাহিৰৰ ভিউ চাই খুব ভাল পাইছে আৰু এফালে এতিয়া যদি আপুনি মাতেও কি পাত্তা নিদিয়ে হয়নে দৰ্শ আমি আহি পালো এয়াৰপোৰ্টলৈ লাগেজবোৰ দি দিয়া হ'ল আৰু দৰ্শক ষ্ট্ৰলাৰখনত বহাই লৈছো আৰু এইখনক কয় ট্ৰেভেল ষ্ট্ৰলাৰ কাৰণ যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে লাইক 2 ইয়াৰ্ছতকৈ সৰু তেনেহ'লে ট্ৰেভেল ষ্ট্ৰলাৰ লৈ যাব পাৰে এইখন এখন ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট সো আপোনালোকে জানে যে ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্টবোৰ খুব প্ৰকাণ্ড থাকে সো এইখনো তেনেকৈ এখন প্ৰকাণ্ড এয়াৰপোৰ্ট আৰু এমূৰৰ পৰা হেমূৰলৈ যাবলৈ আপোনালোকক হয়তো বাছ লাগে নহ'লে বা মেট্ৰ' লাগে সো আমি এতিয়া মেট্ৰ'ত উঠিবলৈ গৈ আছোঁ সো আমি মেট্ৰ'ত উঠিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ইয়াৰ নেক্সট ষ্টপেজলৈ মানে তাৰ পৰা আমি ফ্লাইট ধৰিম আৰু অকণমানকৈ ভিউটো দেখুৱাই দিছোঁ চাওক ধুনীয়া হয়নে সঁচাকৈ পাই ইটছ বিউটিফুল বিৰাট ধুনীয়া মই গোটেইখন তুলিব নোৱাৰিলোঁ পিছে কিন্তু অকণমান হ'লেও আগফালটো দেখুৱাই দিছোঁ এতিয়া ফ্লাইটত উঠা সময় হৈ গ'ল আৰু আহিছে এনাউন্সমেণ্টটো হৈছে মানে এতিয়া ফ্লাইট উৰিব সো এতিয়া মই আপোনালোকক অকণমানকৈ টেক্সাছৰ ভিউটো লগতে দেখুৱাই দিম আমি ল্যান্ড কৰিলো and now we are in Cancun আমি ক্যানকুন পালোহি আৰু এতিয়া আমি ডাইৰেক্ট এখন ধুনীয়া ভিলা এটা লৈ যাম আৰু আপোনালোককো এই ভিলাখনলৈ লৈ যাম আমাৰ পাওঁতে ৰাতি হ'ল আৰু খুব ভোক লাগিছে সেইকাৰণে এতিয়া ডিনাৰ কৰিবলৈ আহিছোঁ এটা ডিশ অৰ্ডাৰ কৰিলোঁ আৰু এইটো ডিশ মেক্সিকান ডিশ হয় আৰু নামটো হ'ল স্পাইচি চিকেন টাকিটোছ আৰু লগতে নুডলছো অৰ্ডাৰ কৰিলোঁ হে গুড মৰ্নিং এভৰিৱান আমাৰ ফাৰ্ষ্ট ডে হ'ল ক্যানকুনত আৰু দৰ্শক দেখিছে সি সাৰ পালে কিন্তু ওপৰহে টোপনি ভাঙা নাই যেন লাগিছে এতিয়া আপোনালোকক এটা ধুনীয়া ভিউ দেখুৱাম সো দেখা পাইছেনে সো ইয়াৰ পৰা মানে আমাৰ ভিলাৰ পৰা ধুনীয়াকৈ ছানৰাইজ আৰু লগতে সাগৰখন দেখিব পাৰে ধুনীয়া হয়নে সঁচাকৈ পাই ইটছ বিউটিফুল বিৰাট ধুনীয়া এতিয়া অলপমান ওলাই যাওঁ সো প্ৰথমতে আমি ব্ৰেকফাষ্ট কৰিম তাৰপিছত সাগৰ চাবলৈ যাম হ'বনে সো লেটছ গো কোন আছে ইয়াৰ ভিতৰত এবাৰ চাওঁ নেকি সো এইখন এখন ধুনীয়া আৰু বিৰাট ডাঙৰ ৰেষ্টুৰেণ্ট হয় যোনটো ভিলাৰ ভিতৰতে আছে আপোনালোকে বাহিৰত ওলাই যাব নালাগে আৰু ইয়াতে ব্ৰেকফাষ্ট লাঞ্চ আৰু ডিনাৰ ধুনীয়াকৈ কৰিব পাৰে সো ব্ৰেকফাষ্ট কৰা হ'ল and now let's go to the beach
আমি ফাইনেলি বিচত আহি পালোঁ আৰু এইখন বিচৰ নাম হ'ল প্লায়া ফৰম এখন বিৰাট ডাঙৰ আৰু বিৰাট ধুনীয়া বিচ হয় এণ্ড অলছ' ভেৰি ফেমাছ চ' কেতিয়াবা যদি কেনকুন আহে তেনেহ'লে প্লায়া ফৰমত আহিব নাপাহৰিব আৰু পটককৈ চাই লওক ইয়াৰ চেণ্ডবোৰ দেখিছে এইবোৰ পূৰা হোৱাইট হয় আৰু হোৱাইট হোৱাৰ কাৰণে দেখিবলৈ বিৰাট ধুনীয়া লাগে আৰু ইয়াতে বেলেগ বেলেগ ৱাটাৰ এক্টিভিটিজ আছে যেনেকৈ পেৰাছেইলিং স্কিউবা ডাইভিং উইণ্ড চাৰ্ফিং স্নৰ্কেলিং চ' এইবোৰ আপোনালোকে ট্ৰাই কৰিব পাৰে কিন্তু ডাৰ্চ আমাৰ সৰু হৈ আছে চ' আমি এইকাৰণে চব এক্টিভিটিজ কৰিব নোৱাৰিলোঁ কিন্তু আপোনালোকে যদি কেনকুন আহে কেতিয়াবা তেনেহ'লে প্লিজ এইবোৰ এক্টিভিটিজ ট্ৰাই কৰিব বিৰাট ভাল লাগে চ' গোটেই দিনটো আমি বিচত বিৰাট এনজয় কৰিলোঁ আৰু আপোনালোকেও কৰিলেনে বাৰু এতিয়া আমাৰ দৰ্শে কি কৰিছে চাওকচোন এবাৰ আৰু ৰাতি যে ইয়াতে আৰু ধুনীয়া লাগে চবফালে ইমান ধুনীয়া ধুনীয়া লাইট জ্বলায় আৰু ইয়াতে মিউজিকেল নাইটো হয় আপোনালোকে যদি ৰিলেক্স কৰিব বিচাৰে তেনেহ'লে ইয়াতে আহি ধুনীয়াকৈ ৰিলেক্স কৰিব পাৰে এতিয়া ডিনাৰ কৰিব যাওঁ বিৰাট ভোক লাগিছে এতিয়া ডিনাৰো হৈ গ'ল এতিয়া অকণমান ইয়াতে আৰুনো কি আছে চাওঁ আহক দেখিছে ইয়াতে আপোনালোকে বিউটিফুলি হেণ্ডমেড বস্তু কিনিব পাৰে কাৰণ ইয়াতে লোকেল আৰ্ট ক্ৰাফ্টৰ বস্তু খুব ফেমাছ চ' আপোনালোকে লৈও যাব পাৰে এজ এ ছভিনিয়ৰ বা গিফ্টৰ কাৰণে বা নিজৰ কাৰণে আমাৰ আজি ছেকেণ্ড ডে কেনকুনত আৰু এতিয়া আমি আৰু এখন বিচলৈ আহিছোঁ আৰু এইখন বিচৰ নাম হ'ল প্লায়া টৰ্টুগাছ চ' চাওঁচোন বলক আৰু এইখন বিচ ফেমাছ হয় ফৰ দ্য ক্ৰিষ্টেল ক্লিয়াৰ ৱাটাৰ আৰু আপোনালোকে যদি কেনকুন আহে তেনেহ'লে স্পা কৰাবলৈও নাপাহৰিব কাৰণ কেনকুন ইজ ভেৰি ফেমাছ ফৰ স্পা চ' এতিয়া আমি য'লৈ গৈ আছোঁ এখন স্পালৈ গৈ আছোঁ আৰু এইখন স্পাৰ নাম হ'ল ভিলেজ স্পা কিন্তু ভিতৰলৈ আমি যাব নোৱাৰোঁ বিকজ কেমেৰাজ আৰ নট এলাউড কিন্তু বাহিৰৰ পৰাই যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাই দিম চ' এয়াই আছিলে আমাৰ সৰু এটা ট্ৰিপ টু কেনকুন হে উই আৰ বেক এগেইন আমি আহি পালোঁ কেনকুনৰ পৰা আৰু আশা কৰোঁ আপোনালোকৰো যাতে চাই ভাল লাগিলে আৰু যদি চাই ভাল লাগিলে তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট দিবলৈ নাপাহৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব টু আৱাৰ চেনেল আৰু লগতে বেল আইকনো টিপিবলৈ নাপাহৰিব তেতিয়াহ'লে আপোনালোকৰ তালৈ ন'টিফিকেশ্যনছ আহি থাকিব Okay, so now time to say goodbye and thank you so much for watching. Till then, bye-bye, take care and lots of love from Acid Stars.